Hello friends, welcome back to my YouTube channel Pranav Vlogs. So friends, মই আজি আছো তামুলপুৰ কিবা এটা বিশেষ কাৰণে তামুলপুৰ আহিব লগা হ'ল। তো friends, ইয়াত আহি কিনে গম পালো কি তামুলপুৰত বোলে বহুত ধুনীয়া এখন পাৰ্ক আছে। তো মই এতিয়া যাম। তো আপোনালোকক লৈ যাম। প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকা যেন। তো फ्रेंड्स আমি এতিয়া যাব লাগে তামুলপুৰ পাৰ্কত। তো আমি যেহেতু চিটি বাছত আহিছিলোঁ তো এতিয়া আমি বেটাৰী গাড়ীত যাম তামুলপুৰ পাৰ্কত। বেছি দূৰ নহয় ইয়াৰ পৰা। फ्रेंड्स আমি বেটাৰী গাড়ী পাই গ'লোঁ ফাইনেলি। তো এতিয়া গৈ আছোঁ আমি তামুলপুৰ পাৰ্কত। তো फ्रेंड्स তামুলপুৰৰ পাৰ্কত যাবলৈ হ'লে ভূটান ৰোডেদি অলপমান ভিতৰৰ ফালে সোমাই আহিব লাগে। তো আমি যাই আছোঁ এতিয়া ভূটান ৰোডেৰে ভিতৰেদি। फ्रेंड्स ফাইনেলি আমি পাই গ'লোঁ তামুলপুৰ পাৰ্ক। তো এই চাওক মোৰ পিছফালে আছে তামুলপুৰ পাৰ্ক। আহক আমি ভিতৰলৈ সোমাই যাওঁ। তো ইটান গেট লক মাৰাই আছে। তো টাইমো হোৱা নাই, 8টা বাজে নাই। তো সেইকাৰণে চাগে খুলি দিওঁ গেটখন। তো আমি খুলি দিলোঁ। তো এইফালে মানে তো ৱাও মজা লাগি গ'ল। চাওক এইটো কি ধুনীয়া ৰাস্তা। তো আমি ভিতৰলৈ ইটান সোমাই আছোঁ। তো মোৰ লগত আপোনালোকে ভিডিঅ'টো প্লিজ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। বহুত ইণ্টাৰেষ্টিং হ'ব গৈ আছে যে ভিডিঅ'টো। দূৰত নহয়, ইফালে যাম আমি ইটান। সেইবিলাক চাওকচোন, এইবিলাক গছ যে আছে কি মজা মজা গছ। তো ভাল লাগে এনেকুৱা গছ দেখি পালে। তো এইবিলাক চাওক। তো ফ্ৰেণ্ডছ এয়া চাওক আমি এই সৰু সৰু ৰাস্তাটোৰ ভিতৰেদি মানে যাই আছোঁ। এইবিলাক চাওক চাইডে চাইডে বঢ়িয়া ধুনীয়া ধুনীয়া মানে গছ, ভাল লাগে। তো আগৰ ফালে যাই আছোঁ আমি ইটান। চাওক এইবিলাক হ'ল মানে উঠা নমা বহুত মানে কিবা কিবি মানে খেলা ধূলা মানে কৰা এইবিলাক মানে এইবিলাক বস্তু আৰু। চাওক ধুনীয়া ধুনীয়া চকী পাৰি দিয়া আছে, এইবিলাকত বহিব পাৰে। তো এইফালে আছে সেইবিলাক মানে ইয়াতে সৰু ছোৱালী মানে আহিলে মানে এইবিলাকত মানে খেলি যাব পাৰিব আৰু মানে ভাল লাগে। ডাঙৰ মানুহেও বহিব পাৰোঁ আৰু সিফালে আছে। তাৰপিছত সেইটো কিবা এটা মানে তাৰপিছত এইটো হ'ল মানে এইফালে যদি উঠি দিয়া হয় সেইফালে মানে বহি যায়। তো এইবিলাক মানে উঠি কিনে ভাল লাগে, এনজয় পোৱা যায়। সেয়া চাওক মই মানে ইয়াতে ধুনীয়া উঠি গৈছোঁ। মানে ভাল লাগে এইফালে অহা যোৱা কৰি থাকে। তো সেয়া চাওক মানে বেছি স্পীড নাযাব দেই, মানে স্পীড গ'লে মানে আৰু প্ৰব্লেম হ'ব পাৰে, বহি যাব পাৰে। তো ফ্ৰেণ্ডছ এইবিলাক চাওক কি মজা মজা মানে ধুনীয়া ধুনীয়া গছ, মানে ভাল লাগে আৰু কিবা এটা এনেকৈ মানে নেচাৰ মানে প্লেছত আহিলে। তো সেইবিলাক আছে মানে জিৰণি লোৱা ঠাই। এটা বস্তু চাওক এইটো শিলৰে মানে কি মজাকৈ বনাই থৈ দিছে, ক'ৰ পৰা বা আনিছিল। তো এটা বস্তু চাওক সেইটো মানে নদী হয়, সেইটো মটঙা নদী। তো এইফালে মানে বৈ আহি আছে। তো পাৰ্কৰ মানে পিছৰ ফালে আছে। তো এইটো মটঙা নদী ইটান বৰ্তমান পানী খোলা আছে, কাৰণ যোৱা ৰাতি বৰষুণ দিছিল সেইবাবে আছে। এইফালে মানে বহুত ধুনীয়া ধুনীয়া ফুল। তো এইভাগে আছে মানে এইভাগে আছে। তো আৰু এটা বস্তু চাওকচোন, এইটো মানে পানীৰ বটল। তো কোনেবা পেলালে ইয়াতে। তো ফ্ৰেণ্ডছ আপোনালোকে এটা কথা মনত ৰাখিব, যদি পাৰ্কত আহে মানে এইবিলাক বটল যে আছে, এইবিলাক পানীৰ বটল মানে ইয়াতে মানে যেনেকৈ তেনেকৈ মানে নেপেলাব, কাৰণ এইবিলাক মানে চাফা কৰাৰ মানে প্ৰব্লেম হয়। যদি চাবচোন যদি এনেকৈ পৰি থাকে মানে কিমান এটা লেতেৰা দেখা যায়। তো সেইকাৰণে মানে আপোনালোকে প্লিজ বুজক। তো এইবিলাক মানে পানীৰ বটল দেখিলে বা এইবিলাক নেপেলালেতো কোনেও মানে একো নহয়তো। তাৰপিছত এইবিলাক মানে দেখিলে মানে এইবিলাক প্লিজ ডাষ্টবিনত থৈ যাওক। তো মই ইয়াতে মানে পেলাই দিছোঁ, মানে জাবৰ জোথৰ থকা মানে ঠাই। তো এইবিলাক পিছত জ্বলাই দিব। তো সেইকাৰণে মই ইয়াতে পেলাই দিলোঁ। এয়া চাওক মানে সেয়া ওপৰেদি উঠি গ'লে মানে ইফালে তলেদি পৰি যায়। তো মজা লাগি যায় মানে উঠি কিনে। তো আপোনালোকে তো তামোলপুৰ পাৰ্কত আহি কিনে এইবিলাক মানে খেলক, আনন্দ উপভোগ কৰক। তাৰপিছত এইবিলাক গছ গছনি আছে, মানে ভাল লাগে। এইবিলাক নেচাৰ প্লেচ হয়। তো যেন সকলোৱে আহে, তামোলপুৰ আহিলে যেন পাৰ্কত নহাকৈ মানে নাথাকে আৰু। তো ফেমিলিৰ লগত আহে আপুনি, তো নিজে মানে ফ্ৰেণ্ডৰ লগত আহে। তো মানে যেনেকৈ আহিলে মানে আপুনি মানে আনন্দ উপভোগ কৰিব। তো মজা লাগে। আৰু এইটো চাওক এইটো কিবা বস্তু। তাৰপিছত এইবিলাক আছে তলত উঠা নমা, পিছত উঠিম ৰ'বক। তাৰপিছত এইবিলাক আছে ধুনীয়া ধুনীয়া চকী। এটা বস্তু চাওক সেইবিলাক হ'ল ফুল। সেইবিলাক ফুল মানে ভাল লাগে। ইটান ফুলটো মানে মৰহি গ'ল কিয় বা, মানে কাৰণ এইবিলাক মানে পানী চানী দিয়াৰ মানে প্ৰব্লেম হৈছিল নেকি। তো সেইকাৰণে মানে মৰহি গ'ল, একো নাই পিছত। তো এইবিলাক ধুনীয়া ধুনীয়া গছ, এইবিলাক মানে দীঘল হ'লে মানে মজা লাগে আৰু। তো এইবিলাক আছে ফুল। তো সেইফালে আছে আৰু বহুত সিফালে মানে ফুল আছে। তো আগৰ ফালে তো এইটো হ'ল ওপৰত উঠি গ'লে মানে তলত পৰি যায়। এইবিলাক চাওক কি ধুনীয়া ধুনীয়া ফুলৰ ডাঙৰ ডাঙৰ গছ। এইবিলাক চাওক কি মজা মজা ফুল ফুলিছে। এইবিলাক মানে বহুত ডাঙৰ ডাঙৰ ফুল হয়। এইটো কিবা গছ নাজানো ফুলৰ, কিন্তু এইবিলাক চাওক মজা মজা ফুল ফুলি আছে আৰু। চাওক কি ধুনীয়া ধুনীয়া মানে এইবিলাক চিনাৰী গছ। তো এইবিলাকত মানে আহিলে ভাল লাগে, মজা মজা চিনাৰী গছ। কিন্তু এইবিলাক মানে কোনো ধৰণৰ ফুল নুফুলে দিয়ক, মানে এইবিলাক এনে মানে চিনাৰী হয়। তো এইটো মানে বিধান চাব লাগিব আৰু, মানে বজাৰত চাব লাগিব। এইটো ভাল লাগে, এইটো গছটো মোৰতো বহুত ভাল লাগে আৰু। ধুনীয়া ধুনীয়া গছ। তাৰপিছত ইফালে আছে, তাৰপিছত সিফালে আছে ফুল। সেইবিলাক ধুনীয়া ধুনীয়া ফুল আছে। তো এইফালে মানে ভাল লাগে আৰু এনেকুৱা জেগাত আহি কিনে। পিছত আৰু এইটো চাওক কি বস্তু বা, আমি আগলৈকে যাই আছোঁ ৰ'ব। তো ফ্ৰেণ্ডছ এইফালে মানে এইটো
মানে কিবা এটা পুল চাগে কিন্তু মানে এইটো পুল মানে কোনো মানুহ চানুহ মানে গা ধোৱা ধৰণৰ নহয় দক মানে এইটো পুল মানে এনেই আৰু ইয়াতচোন পানীয়ে নাই তো মানে কিয় বা পানী দিয়া নাজানো মানে সেইটো হ'ল মেচিন তো সেইবিলাক চাওক ধুনীয়া ধুনীয়া মাছ আছে তো সেইটো চাওকচোন সেইটো তো এইবিলাক মানে কলপাত ইয়াতে দি দিয়া হৈছে মাছৰ খাদ্য তো মাছৰ মানে প্ৰধান খাদ্য কলপাত বুলি ক'লে ভুল নহয় সেইটো চাওকচোন কি ধুনীয়া মাছ ডাঙৰ তো এইবিলাক মানে পোৱালি পোৱালি মানে সৰু সৰু মাছ আছে তো সেইটো হ'ল ডাঙৰ মাছ মানে আৰু আছিল আগতে কিন্তু আমি অহাৰ আগতে মানে পলালে আৰু সেইটো আছে চাওক চাওক আমি সিদিনাতে উঠিলোঁ মানে উঠানো তো ইফালে আছে সি তাৰপিছত ইফালে আছোঁ মই মানে তাৰপিছত ইফালে মানে উঠিলে মানে মোৰ সিফালে যদি মানে উঠি যায় ন মোৰ ফালে মানে বহি যায় তো এয়া চাওক বহি গ'লোঁ তাৰপিছত আৰু উঠি গ'লোঁ সিফালে মানে বহি গ'ল ৰ'ব এবাৰ উঠি চাওঁ ইয়াত মানে ওলোটাকে ইয়াত যেনে যিমান মানে আপোনালোকে দেখিছে উঠাত ইমান মানে সহজ নহয় ইয়াত উঠিব বৰ কষ্টকৰ কাৰণে এইখন মানে পিছলটো ফাইনেলি পাই গ'লোঁ তামোলৰ পাৰ্কখন ইয়াতে মানে শেষ হ'ল তো এইফালে মানে তামোলৰ পাৰ্ক ইতান বৰ্তমান বনোৱা নাই কিন্তু আপোনালোকে যদি আহি থাকে ভাল ৰেচপন্স পায় তো এইফালে চাগে মানে পিছত বনাব কিন্তু ইতান মানে বনোৱা নাই সেইবিলাক চাওক এইফালে জংঘল হৈ আছে ইতান কিন্তু যদি আপোনালোকে আহে তো ভাল পায় তো ভাল হ'ব এইফালে মানে পিছত আগবাঢ়ি মানে বনাব চাগে কিন্তু ইতান মানে বনোৱা নাই আৰু সকলোৱে তামোলৰ পাৰ্কখন এবাৰ ভালদৰে চাওক बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है सहनी हमें सजा है हम हैं बाजारों के सबकी नजर यहाँ है हर चीज राज है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है তো ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টি মানে যদি ভিডিঅ'টো চাই ভাল পালে তো লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে সিমান ফ্ৰেণ্ডলৈকে শ্বেয়াৰ কৰিব তো আৰু যদি কোনোবা মোৰ চেনেলটো নতুনকৈ আহিছে তো ছাবস্ক্ৰাইব কৰি তাৰে কাষতে থকা ঘণ্টি বাটনটো দবাই থৈ দিবলৈ নাপাহৰিব